হেল্ল' এভৰিৱান গুড ইভিনিং আজি পুনৰ কেইযোৰমান কেঁচা কটনৰ যোৰা লৈ আহিছোঁ যিহেতু কেঁচা কটনখিনি গৰমত খুবেই বেছি কমফৰ্ট হয় আৰু এইখিনিও আপোনালোকে আণ্ডাৰ 1000ৰ ভিতৰত পাব এইখিনি কাপোৰ আপোনালোকৰ চিলভাৰৰ ডিজাইনত নতুন এটা ডিজাইন আৰু কালাৰটো খুব ইউনিক চক এইটো নতুনকৈ আহিছে কালাৰটো আৰু কালাৰটো খুবেই ইউনিক ইয়াত অকণমান লাইটে লাগিছে কিন্তু কালাৰটো অলপ ডাৰ্ক হয় ভাল লাগিলে আপোনালোকে ওপৰত দিয়া নাম্বাৰটোত হোৱাটছএপ যোগে কণ্টেক্ট কৰিব আৰু এইটো আহিব ব্লাউজৰ পিচ দেখিছেনে কালাৰকেইটাৰ সৈতে গোটেই কিযোৰ মই আপোনালোকক দেখাই দিম আৰু তাৰ লগতে যদি আপোনালোকে আমাৰ কালেকশ্যনবোৰ ভাল পায় ইউটিউবত চাই থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ইনষ্টা বা ফেচবুকত চাই থাকিলে আমাক ফ'ল' কৰি দিব যাতে নতুন নতুন ভিডিঅ'বোৰৰ আপডেটবোৰ আপোনালোকে পোনপ্ৰথমে লাভ কৰে নেক্সট কালাৰটো এইটো পিচ কালাৰত আহিলে ইয়াৰ পিছত কালাৰটো আহিব দেখিছেনে গ্ৰীনত লাইট গ্ৰীনৰ ওপৰত গ্ৰীণ কাম কৰা নেক্সট কালাৰটো পুনৰ গ্ৰীনৰ ওপৰতে গ্ৰীণ কাম কৰাই হয় খালি কালাৰটো অকণমান বেলেগ আপোনালোকে ডিফাৰেঞ্চটো ধৰিব পাৰিছে কেনেকুৱা হয় চাওক এইটো খুব ধুনীয়া নেক্সট কাপোৰযোৰ আহিব অকণমান গ্ৰেট ব্লু কালাৰ নেক্সটযোৰ স্কাই ব্লু কালাৰ এইবাৰ কাপোৰযোৰ আহিব এগেইন গ্ৰীণত গ্ৰীণ দেখিছে খুব ধুনীয়া হয় আৰু একেবাৰে শেষৰ কালাৰটো আহিব পিংকত পিংক কালাৰ গতিকে ভাল লাগিলে হোৱাটছএপ